ঠাণ্ডাই নপৰে অলপ অলপ ঠাণ্ডা পৰে আমি যে ইয়াত ৰাতি কম্বল উৰি হৈ থাকিব লাগে এনেকুৱা ঠাণ্ডা সিহঁতৰ মানুহবিলাকে নাপায় পাই যাব গতিকে আমাক যদি তাত লৈ যায় আমাৰতো ইয়াত ঠাণ্ডা পৰি থাকে আমি যদি তাত থাকিব লাগে কেনেকৈ থাকিবা তাতে গৰম লাগিব স্কিন কি হৈ যাব বাৰ্ণ হ'ব কিন্তু মৰিতো নাযাম ক্লাইমেটটো ভাল লগা হৈ যাব বুজি পাইছা এই যে ভাল লগা হৈ গ'ল পৰিৱেশটো এইটো এটা শব্দৰে বুজাব পাৰি এইটো হৈছে অভিযোজন বা এডপ্টেশ্যন বুজিছা আমি আমাৰ জীৱনটো যি হ'ব পাৰে পলাৰ বিয়াৰক যদি আমাৰ ইয়াত লৈ আহা সাউথ ইণ্ডিয়া তুমি মৰি যাব কেইদিনমান তাক ক'ত থ'ব লাগিব তেনেকুৱা এটা ৰুম বনাই ল'ব লাগিব য'ত ঠাণ্ডাই থাকে আইচে থাকে তাৰ ভিতৰত সোমাই থ'লে কি থাকিব কিন্তু তেনেকৈ যদি সিহঁতৰ বহুতকেইটা জেনেৰেশ্যন আমি ইয়াত যদি নাহে তথাপিও আমাৰ যদি কথা কোৱাখিনি ভাল লাগি থাকে তেতিয়াহ'লে আমাৰ বকৰণ চকৰণ পিছত নাইকিয়া হৈ যাব না কিনে কৰিব নোৱাৰো হয়নে কেতিয়াবা সেইটো ভাল লগা এটা কিবা হৈ আছে তুমি কিবা এটা টোপনি লাগি আছে কিন্তু এটা মোবাইলত ভিডিঅ' চাই দিলে টোপনি ভাঙি গ'ল এটা চাৰ্টেন চেঞ্জ হয় এটা আমি এক্সাম্পল লওঁ ভাল কথাখিনি এটা লিখিব নালাগে কিন্তু তুমি থাকিলে বেছি বেছি থাকিলে তুমি থাকিলে মনত থাকিব কি কি কৰিছে মই চবৰ কাৰণে থাকিবা এতিয়া তুমি থাকিলে মনত থাকিব কিন্তু পেছন মনটোৰ কথা আমি যদি এক্সাম্পল ল'ব লাগে তেতিয়া বুজিবা আমাৰ ইয়াত ফেনখন নাই তোমালোকৰ এনেকুৱা হৈছে ভৰণি কৈছে আমি থাকিবই লাগিব সময় আমাৰ কষ্ট লাগিব আৰু এঘণ্টামান পিছত যদি নাহে তথাপিও আমাৰ যদি কথা কোৱাখিনি ভাল লাগি থাকে তেতিয়াহ'লে আমাৰ বকৰণ সংগ্ৰাম কিছু থাকে হৈ যাব না কি কৰিব ন হয়নে কেতিয়াবা সেইটো ভাল লগা এটা কিবা হৈ আছে তুমি কিবা এটা টোপনি লাগি আছে কিন্তু এটা অন্য ভিডিঅ' চাই দিলে টোপনি ভাঙি যায় এটা চাৰ্টেন চেঞ্জ হয় ন সেই চেঞ্জটোৰ কথা মই কেনেকৈ ক'ম চাবাচোন অভিযোজনৰ বতৰ তুমি যদি বেলেগত গুচি যোৱা সাউথ ইণ্ডিয়াত গুচি যোৱা যদি আমাৰ তামিল এতিয়া তাত 50 ডিগ্ৰী চেলচিয়াছ তাত বেছি ঠাণ্ডা নপৰে কেৰেলা ঠাণ্ডা নপৰে মানে সাউথ ইণ্ডিয়া দক্ষিণ ভাৰতৰ যিবিলাক ৰাজ্য আছে তুমি শ্ৰীলংকাত যদি যোৱা দেখো নাই পইচা তুমি ৰিংলো যে সাউথ ইণ্ডিয়া আৰু যি সাউথ ইণ্ডিয়া ঠাণ্ডাই নপৰে ঠাণ্ডা পৰে আমি যে ইয়াত ৰাতি কম্বল উৰি দেখিব লাগে এনেকুৱা সিহঁতৰ মানুহ নাপায় পাই যায় আমাক যদি তাক লৈ আমাৰতো ইয়াত ঠাণ্ডা পৰি থাকিব আমি যদি তাক থাকিব লাগে কেনেকৈ থাকিব গৰম লাগিব স্কিন কি হৈ যাব বাৰ হ'ব কিন্তু মৰিতো নাযাম কিন্তু কেইদিনমান পিছত কি হ'ব আমাৰ দুবাৰ পিছত আমাৰো সেই ক্লাইমেটটো ভাল লগা হৈছে বুজি পাইছা ভাল লগা হৈ গ'ল পৰিৱেশটো সেইটো যাব পাৰি সেইটো অভিযোজন বুজিছা তুমি আমাৰ পৃথিৱীৰ একদম নৰ্থ পলত যদি গুচি যাওঁ চাউথ পলত তাতে কেতিয়াও গৰম নপৰে নৰ্থ পল চাউথ পল উত্তৰ মেৰু আৰু দক্ষিণ মেৰু এণ্টাৰ্কটিকা আইচ চব ঠাণ্ডাই হৈ যায় তাতে যদি আমাক হৈ যায় তাত কোন থাকে কোনোবা একদম থাকে থাকে সোলাৰ গিয়াৰ থাকে সৰু সৰু প্লান্টছ পায় পানীৰ লগত একেলগে আমি সেই জেগাটোৰ সেই মিনেৰেল কেইটাই সেই প্লান্টছ কেইটাই নিজক এটা কৰি লৈছে তাৰ পোন্ধৰ মিনিট কি মিলি গ'ল সেইটোৱে পাইছে বুজি পাইছা আমাক লৈ গ'ল এণ্টাৰ্কটিকা আমাৰ কি হ'ব প্ৰথম জ্বৰ লগে ঠাণ্ডা লাগিব কাপোৰ ধৰি থাকিলেও ঠাণ্ডা লাগিব পিছত পিছত জ্বৰ উঠিব জ্বৰ উঠি আমাৰ যদি বডিত ইমিউনিটি আছে তেতিয়া আমি জীয়াই থাকিম আৰু যদি ইমিউনিটি নাথাকে আমাৰ কিবা অসুবিধা মানে যদি তুমি সেই ক্লাইমেটটো লগত কৰিব নোৱাৰা অভিযোজন কৰিব নোৱাৰা তেতিয়া সেই ক্লাইমেটটোৱে সেই জীৱটো জীয়াই থাকিব নোৱাৰা সেই জীৱটো যি হ'ব পাৰে পলাৰ বিয়াৰক যদি আমাৰ ইয়াত লৈ আহা সাউথ ইণ্ডিয়া মৰি যাব কেইদিনমান তাক ক'ত থ'ব লাগিব তেনেকুৱা এটা ৰুম বনাই ল'ব লাগিব য'ত ঠাণ্ডাই থাকে আইচে থাকে তাৰ ভিতৰত সোমাই থ'লে কি থাকিব
কিন্তু তেনেকৈ যদি সিহঁতৰ বহুত কেইটা জেনেৰেশ্যন আমি ইয়াত ৰাখি থৈ দিওঁ ঠাণ্ডা এটা ঘৰত কলাৰ দিয়া আনিলোঁ আমি যদি আমি ধৰি লোৱা ইয়াতে ইয়াতে কৰবাত এটা ঘৰ বনাই কলাৰ দিয়া ৰাখিলোঁ কিন্তু ঠাণ্ডা পৰি গৈছে বৰফৰ স্ন'ফল যেনেকৈ হয় তেনেকুৱাকৈ যদি কণ্ডিশ্যন এটা বনাই লোৱা বুলি থৈ দিব পাৰি তেতিয়াহ'লে ইয়াত কি হ'ব জীৱ তাৰপিছত একো হ'ব পাৰে তাৰপিছত আকৌ জীয়াই থাকিব পাৰে তুমি একো ক'ব নোৱাৰা কিয় নহ'লে ক'ব যদি জীয়াই থাকে তেতিয়াহ'লে তাৰ নেক্সট জেনেৰেশ্যন যেনেকৈ তাৰ যিহেতু বাচ্চা হৈ থাকিব কলাৰ যিহেতু সেই বাচ্চাকেইটাই কিন্তু আমাৰ ইয়াতো পৰা এদিন নহ'ব হয়তো বহুত দিন লাগিব হয়তো 100 years লাগিব পাৰে বুজিছা ন চব জীৱ যেনেকৈ যিমান জীৱ আছে পৃথিৱী তুমি যদি জংঘলত গুচি যোৱা কিমান জীৱ আছে আমি ধৰি শেষ কৰিব নোৱাৰি কিমান জীৱ আছে আৰু এই ধৰি শেষ কৰিব নোৱাৰা বিলাকে চবে পৰিৱেশৰ লগত অভিযোজন কৰোঁ যে বুজিছো অলপ অভিযোগ তুমি তোমাক যদি কয় তুমি পানীত খাওকচোন যে পাৰিবা পানীৰে আমি অক্সিজেনে নাপাম পানীত মাছে তেনেকুৱাকৈ তাৰ পৰিৱেশটোত মিলি আছে যে সি পানীৰ পৰা অক্সিজেন আহৰণ কৰিব পাৰে সেইকাৰণে আমি পানীত আছে সেইটো তাৰ অভিযোজন দেখিছা তাৰপিছত আৰু আমি যদি এক্সাম্পল লওঁ এনেকুৱা কিছুমান জীৱ আছে যেনেকুৱা নায়ক আমাৰ গুজৰাট নামৰ এখন ৰাজ্য আছে গুজৰাট নামৰ ৰাজ্যখনত এখন নেশ্যনেল পাৰ্ক বুলি এখন ৰাষ্ট্ৰীয় উদ্যান আছে জংঘল আছে আৰু সেই জংঘলখনত এনেকুৱা কেইটামান লায়ন আছে এটা কালাৰ এখন জংঘলৰ দৰে মানে শুকান বনবিলাক যে পুৰা শুকাই যায় হ'লে এটা বেলেগ কালাৰ হৈ যায় ন গ্ৰীণ হৈ নাথাকে কেনেকুৱা কালাৰ হয় অলপ ব্ৰাউন দেখুৱা ইয়েলো নহয় অলপ ব্ৰাউন অলপ লাইট ব্ৰাউন হয়নে আৰু সেইটো কালাৰ হোৱাৰ নিদিয়ে সেই জেগাখিনিত যদি কেনেকুৱা কালাৰলৈ এটা লায়ন আহি যায় তেতিয়া কোনোবা এটা সৰু জন্তু আহি আছে সেই লায়নটো আৰু সেই জেগাখিনি চিনি পাব নেকি নাপায় কেনেকুৱা লাগি যাব সি ধৰিব নোৱাৰিব ইয়াতে লায়ন আছে নেকি তাৰ ওচৰতে গ'লে লায়নটো ধৰি খাই দিব বুজিছা ন মানে সিয়াৰ বডিৰ যিটো কালাৰ হ'ল সেই বডিৰ কালাৰটো তাৰ এটা ডকুমেণ্টেশ্যন বুজিছা আমি যে এই তুমি লেফ্টেৰে তাই লিখিব পাৰিছা তুমি চিনি নোৱাৰা নেকি মই অলপ অলপ পাৰোঁ বিচাৰি দগে নহয় এই হয় কাৰণ তাই লেফ্ট অলপ বহাই দিলে কেনেকৈ তাই যদি আজি ৰাইটখন আজিৰ পৰা প্ৰেক্টিচ কৰে আৰু এক বছৰমান ভিতৰত তেওঁ লিখিব পৰা সেইটোৱে ডকুমেণ্টেশ্যন বুজিছা চব এনিমেল কৰি এনিমেলবিলাক ঘৰত নাথাকে সিহঁতে জংঘলত থাকে সিহঁতে এইপিনে ফুড খানা ক'ত থাকিব এইবিলাক সকলো এডুকেশ্যন হয় আৰু ঘৰৰ এডুকেশ্যনবিলাক কিবা কিবি এইটো আমাৰ এডুকেশ্যন হয় নতুন স্কিল এটা বুজিছা এডুকেশ্যন বস্তু এতিয়া জলবায়ু বুজিছা জলবায়ু আৰু এডুকেশ্যনৰ মাজত ৰিলেশ্যন আছে এইকাৰণে য'ত যিকেইটা জীৱ থাকিব পাৰে সি সেইকেইটা জীৱ ঠাণ্ডা জেগাত যদি থাকিব পাৰে সি যায় গৰম জেগাত থাকিব তাৰ দিগদাৰ হয় হয়নে নহয় আৰু 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 কিবা এক্সাম্পল দিব পাৰে সেনেকুৱা য'ত সি মিলাই লৈছে কিবা এটা উত্তৰ কথা যদি কওঁ পানী ৰখাই নেকি ক'ত পায় তাকেতো ইমান মোৰ অভিত পানী নাথাকে ক'ত মানুহে যদি ঘৰত ৰাখে গণতে কৰে পোহে পোহা বুলি যে ক'ত ঘৰত আমাৰ ৰাখি ঘৰতত ৰাখে তেনেকৈ যদি কোনোবাই ৰাখে তাততো পানী দি থাকিব কিন্তু যিকেইটা মৰুভূমিৰ অঞ্চলত আছে সিহঁতৰ পানী খাবলৈ সিহঁতে পানী ক'ত পায় তাতে ক'ৰবাত খাল বিল আছে সিহঁতৰ এটা টেকনিক নিজে নিজে মানে প্লাষ্টিক যোনখিনি আছে তাৰ বহুত আছে আছে তাতে কি কৰে তাৰ বডিটো এনেকুৱা এটা বডি মিক্সে থাকি পানী বডি নোখোৱাকেও দেখিব পাৰে পিয়াহ লাগে যে আমাৰ তোমাক যদি পিয়াহ লাগিব পানী নিদিয়াকে লাগি থাকিব কি কৰিব বিচাৰি হৈ যাব ন সি সেই ষ্টেপটো পাৰ কৰি আহিছে পানী নোপোৱাকে আৰু নোপোৱাৰ কাৰণে সি পানী নোখোৱাকেও বহুত দিন থাকিব পৰা এটা তাৰ গধূলি টেকনিক এটা সেইটো কয় তাৰ এডুকেশ্যন লগতে তাৰ ঠেংকেইখন দীঘল অন্য জন্তুতকৈ ঠেংকেইখন মাটিৰ পৰা ওপৰত যিহেতু সি মৰুভূমিত থাকে সেই মৰুভূমিতে যেতিয়া খোজকাঢ়ি যাব মৰুভূমিত যিবিলাক শুকান পানী সেইবিলাক বহুত গৰম তাৰ উষ্ণতা প্ৰায় 70 ডিগ্ৰী 60 ডিগ্ৰী চেলচিয়াছ মিলিকে থাকে তাত যদি কোনো ভৰিখন দিয়া পৰি যাব লাগিব কিন্তু উত্তৰ ভৰিখন
কোনো ধৰণটো তাই নহয়ে আৰু সি য'ত লাগি থাকিব তাৰ ভৰিখন আৰু সেই জেগাখিনিলৈকে সাপখিনি মানে আহিব নোৱাৰে তাকে ভৰিখন এতিয়া আমাৰ ভৰিখন হৈছে ভৰিটো কি উত্তৰ কিন্তু বেলেগ চোৱাচোন ভাবি আৰু ভৰিকেইখন অলপ ভৰিটো এনেকুৱাকে থাকে সেইটো পজিশ্যনত থাকে কি পজিশ্যন বুলি কয় জানো ভৰি খালী পজিশ্যনত থাকে তাৰ আৰু এইখিনি অলপমান ওখ হয় যিহেতু তাৰ যোৰা ভৰিখন দূৰত থাকে মানে মাটিৰ পৰা উষ্ণতাখিনি ডাইৰেক্ট তাৰ ভৰিটো নাহে সেইকাৰণে কি কিমান উষ্ণতা সহ্য কৰিব পৰা এটা গুণ আছে তাৰ সেইটো কাৰণে কৈছে বুজিলে আৰু আৰু তাৰ কি তোমাৰ কি আছে য'ত একদম জনাই আৰু আমি চলি তুমি তোমাৰ কি সিহঁতে ওলাইছিল বুজা নাছিল তোমাৰ কি বুজা নাথাকা আছে কিবা তোমাৰ নামটো পাহৰি গৈছো মই কি নাম আছিল তোমাৰ কৰি তোমাৰ নাম ৰিকিতা